নগাঁৱত আৰক্ষী CRPFৰ হাতে হাতে তিৰংগালৈ পদযাত্ৰা দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আজাদী কি মহোৎসৱ পালন কৰি থকা হৈছে। ইয়াৰ অংশ হিচাপে আজি নগাঁও আৰক্ষী প্ৰশাসন নগাঁৱস্থ ৩৬ নং CRPF বাহিনীৰ জোৱানসকলে হাতে হাতে তিৰংগা পতাকালৈ এক পদযাত্ৰা উলিয়ায়। নগাঁৱৰ কঠীয়াতলী ৰেংবেঙৰ পৰা বৰঘাট বাইপাছ হৈ নগাঁও চহৰত প্ৰৱেশ কৰি জোৱানসকলে কাটিমাৰীস্থ ৩৬ নং CRPFৰ ছাউনীত পদযাত্ৰাৰ সামৰণি পেলায়। পদযাত্ৰা কৰা জোৱানসকলে হৰ ঘৰ তিৰংগা ভাৰত মাতা কি জয় আদি ধ্বনি দি ৰাজপথ মুখৰিত কৰি তোলে। দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস নৱপ্ৰজন্মৰ মাজলৈ বিয়পাই নিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পদযাত্ৰী দলটোক পথৰ দাঁতিত ৰৈ ৰাইজে হাত জোকাৰি আদৰণি জনোৱা পৰিলক্ষিত হয়। পদযাত্ৰীকাৰী দলটোৱে প্ৰায় ৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰে। अमृतकाल के दौरान भारत सरकार के हर घर तिरंगा कार्यक्रम का जो आयोजन 13 अगस्त से 15 अगस्त तक होना है, उसकी जागरूकता के लिए 34 बटालियन ने पुलिस प्रशासन के साथ मिलकर हमारे BCS कठियाटोली से डबोका होते हुए बोरघाट होते हुए नंदनकानन तक हम पहुँचे हैं और इसके आगे हम फिर अपने हेडक्वार्टर काटीमारी जाएंगे। रास्ते में हम जनता को जागरूक कर रहे हैं, बच्चों को जागरूक कर रहे हैं कि वो संकल्प लें कि देश के लिए उन्हें कुछ करना है। धन्यवाद। ये कहाँ से कहाँ तक रैली निकला है? ये हमने BCS रेंग बैंक से दोबोगा से बोरघाट से नंदनकानन यहाँ नौगांव और इसके बाद हेडक्वार्टर काटीमारी में हमारी यात्रा ये तकरीबन 40 किलोमीटर है। যেহেতু ৭৫তম স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ গৈ আছোঁ, আজাদী কা অমৃত মহোৎসৱ এইটো ভাৰত চৰকাৰৰ যি আহ্বান তাৰ প্ৰতি সঁহাৰি জনাই আমি লগত চিভিল প্ৰশাসন আমাৰ CRPF সকলোখিনিয়ে মিলি এটা খুব দীঘলীয়া আমি এটা ৰুট মাৰ্চ অৰ্গেনাইজ কৰিছোঁ হাতত তিৰংগা লৈ, যাতে মানুহেও দেখক, মানুহৰ মনলৈ ভাৱটো আহক যে আমি স্বাধীন দেশৰ নাগৰিক। এইটো তেনেকুৱা ধৰণৰ কথাৰ কাৰণে আমি এইটো অৰ্গেনাইজ কৰিছোঁ আৰু এইটো ৰেংবেঙৰ পৰা আৰম্ভ হৈছিলে আজি পুৱা, এতিয়া প্ৰায় শেষ খবৰ হৈছে। আমি ইয়াত পাইছোঁহি এতিয়া 11টা বাজি গ'ল। কিমান কিলোমিটাৰ খোজকাঢ়িলে? গোটেইখিনি মিলাই ৰেংবেঙৰ পৰা ইয়ালৈকে 30 কিলোমিটাৰ 40 কিলোমিটাৰ ভিতৰত হ'ব। হয়। নগাঁৱৰ পৰা কনক হাজৰিকা ৰিপৰ্ট AN নিউজ।